স্কুললৈ আহি যেতিয়া কিবা সৰু গিফ্ট এটা পোৱা যায় ল'ৰা ছোৱালীৰ পৰা তেতিয়া ভাল লাগে। এয়া চাওক আঙুঠি পিন্ধাইছে আৰু লগতে এইজন আমাৰ গাখীৰৰ গোৱাল। ওচৰতে নামঘৰ এটাত পাল নাম চলি আছে। ভাবিছিলোঁ বাইদেৱে মই যাম, কিন্তু এজাক শিল বৰষুণে আমাৰ আহাত কেঁচা পানী ঢালি দিলে। তথাপিও সন্ধিয়ালৈ চাওঁ কি হয়। একো কৰিবলৈ নথকা বাবে এয়া চাওক ল'ৰা গাড়ীখনকে চলাই আছোঁ। এতিয়া সন্ধিয়া 7:30 হৈছে। তথাপিও আমি পালনামলৈ আহিলোঁ। ইতিমধ্যে পালনাম ভাঙিছে। যিহেতু মনত ভাবিছিলোঁ বোলো ভাঙিলেও সেৱা এটাকে লৈ আনো। আমি থাপনাত সেৱা কৰিলোঁ, লগতে প্ৰসাদো ভাগত পালোঁ বাৰু। আমাৰ এইজন হৈছে প্ৰসাদ বলিয়া। একদম মাজুলীত থকাৰে পৰা সি প্ৰসাদ ইমানেই ভাল পায়, আহিয়ে মোক ৰ'বই দিয়া নাই, মা দিয়া দিয়া প্ৰসাদৰ টোপোলাটো দিয়া। আজিলৈ বাই বাই।